নমস্কাৰ। মোৰ সৰুৰে পৰা এটা বৰ বেয়া অভ্যাস আছে। মই ভাত খাই থাকোঁতে বহুত পানী খাওঁ। পাছলৈ যেতিয়া মই মেডিকেলত পঢ়িব আহিলোঁ তেতিয়া মই গম পালোঁ যে ভাত খাওঁতে পানী খোৱা অনুচিত, কাৰণ ভাত খোৱাৰ সময়ত সেই ভাত বা খাদ্যবস্তু হজম কৰিবৰ বাবে যি এনজাইম বা এচিড ওলায়, আপুনি যদি পানী খাই দিয়ে তেতিয়াহ'লে সেই এনজাইম বা এচিডখিনি ডাইলুট হৈ যাব। সেয়েহে পানী ভাত খাই থকাৰ সময়ত বেছিকৈ খোৱা উচিত নহয়। আয়ুৰ্বেদ শাস্ত্ৰত লিখা মতে আপুনি ভাত খোৱাৰ যদি 30 মিনিট আগত পানী খায়, সেইখিনি পানীক অমৃত বুলি গণ্য কৰিব পাৰি। ভাত খাই থাকোঁতে যদি আপোনাৰ ডিঙিটো খুব শুকাইছে, চিপকৈ যদি পানী খায়, সেইখিনি হিলিং অৰ্থাৎ আপুনি সেইখিনি মেডিচিন বুলি আপুনি গণ্য কৰিব পাৰে। আৰু ভাত খোৱাৰ যদি 30 মিনিট পাছত যদি আপুনি পানী খায়, তেতিয়াহ'লে সেইখিনি আপুনি শক্তি ষ্ট্ৰেংথ বুলি গণ্য কৰিব পাৰে। অৰ্থাৎ আপুনি পানী খাব পাৰে 30 মিনিট আগত বা 30 মিনিট পাছত। খালি ভাত খাই থকাৰ সময়ত বা খোৱাৰ লগে লগে মানে খোৱাৰ পাছতে বহুত বেছি পানী খোৱা অনুচিত। বহুত জৰুৰী ভিডিঅ' সকলোৰে লগত শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।